নমস্কাৰ বন্ধুসকল, আজি সানডে স্পেশাল বুলি মই আপোনালোকৰ ওচৰলৈ এটা ধুনীয়া কাহিনী লৈ আহিছো। আশা কৰো আপোনালোকে কাহিনীটো শুনি ভাল পাব। আৰু মই কাহিনীটো সংগ্ৰহ কৰিছো ফেচবুকৰ পৰা। কাহিনীটো পঠিয়াইছিলে দুলুমণি গগৈয়ে ডিব্ৰুগড় মৰাণৰ পৰা। আৰু কাহিনীটো হৈছে মই তোমাক ভাল পাওঁ। কিছুমান কথা নোকোৱাকৈয়ে আজীৱন বুকুৰ ভিতৰত ৰৈ যায়। তেনেদৰে ৰৈ গ'ল লাৱণ্যক কম বুলি ভবা কথাখিনি যে মই তোমাক কেতিয়াবা যদি লাজে আৱৰি ধৰে, কেতিয়াবা মুখৰ ভিতৰৰ পৰা ওলায়ে নাহে। কম বুলি মনটো সাজু কৰোঁতে সকলো খেলি মেলি হৈ যায়। বন্ধুসকল, মই নামকেইটা চেঞ্জ কৰা নাই, যিটো নাম দিয়া হৈছিল সেইকেইটাই কৈ দিছোঁ। প্ৰেমৰ পৰিণতিত আজি ২ বছৰ আগতে লাৱণ্য আৰু উদয়াদিত্যৰ বিয়া হৈছিল। দুটা ল'ৰা ছোৱালীৰে এখন সুখৰ সংসাৰ। কেতিয়াও প্ৰকাশ নকৰাকৈয়ে তেওঁলোকৰ প্ৰেমে পূৰ্ণতা পাইছিল। যেতিয়া হৃদয়ে কথা পাতে, হৃদয়ৰ মিলন হয়। প্ৰেম প্ৰকাশ কৰিবলৈ শব্দৰ প্ৰয়োজন নহয়। কিন্তু যেতিয়া উদয়াদিত্যই বুকুৰ সাঁচতীয়া কথাবোৰ কৈ দিব খোজে, কিন্তু ক'বলৈ লওঁতে লাজ, ভয়, সংকোচ বাট ভেটি ধৰে। এনেদৰে দিন, মাহ, বছৰ পাৰ হৈ গ'ল। মূৰৰ চুলিকেইডালেও বৰণ সলালে। মাজে মাজে হৈ থকা কাহটো যেন এতিয়া বেছিকৈ হ'বলৈ ধৰিছে। লাৱণ্যই মন কৰিলে তেওঁৰ যেন মাতটো বহি গৈছে। এনেকৈ নহ'ব, তুমি ডাক্তৰৰ ওচৰলৈ যোৱা। অনুমানত দৰৱ খাই থাকিলে নহ'ব। পত্নীৰ আদেশত পুত্ৰৰ লগত উদয়াদিত্য ডাক্তৰৰ ওচৰলৈ গ'ল। সেইদিনা আহিল অনাকাংক্ষিত খবৰটো। উদয়াদিত্যৰ ডিঙিত কেঞ্চাৰ হৈছে। ডাক্তৰে পৰামৰ্শ দিলে মুম্বাইলৈ গৈ চিকিৎসা কৰিলে ভাল হ'ব, যিহেতু ৰোগটো আৰম্ভণি পৰ্যায়তহে আছে, গতিকে চিকিৎসা কৰিলে ভাল হৈ যাব। কথাখিনি শুনি লাৱণ্য অলপ সময় থৰ হৈ থাকিল। তাৰ পাছত মুখখন ঢাকি কান্দিবলৈ ধৰিলে। তাৰ পাছত দুদিনতে মুম্বাইলৈ যাবলৈ সকলো যোগাৰ হ'ল। উদয়াদিত্যৰ যোৱাৰ আগদিনা জীয়েক ঘৰলৈ আহিল। তাই এইকেইদিন মাকৰ লগত থাকিব। লাৱণ্যও যাবলৈ ওলাইছিল, কিন্তু ঘৰখন কোনে চম্ভালিব? ঘৰৰ দায়িত্ব লাৱণ্যক দি উদয়াদিত্য আৰু তেওঁৰ পুত্ৰ মুম্বাইলৈ গ'ল। মুম্বাইৰ ডাক্তৰে ক'লে অপাৰেশ্যন কৰিলেই ভাল হৈ যাব। কিন্তু উদয়াদিত্যই চিৰদিনৰ বাবে তেওঁৰ মাতটো হেৰুৱাব লাগিব। বহুত দেৰি একেথৰে তেওঁ বহি থাকিল। পুতেকে ক'লে, মাৰলৈ ফোন কৰাচোন। আজিৰ পৰা আৰু মাৰৰ লগত কথা পাতিব নোৱাৰিম। পুতেকে ক'লে, দেউতা, নেটৱৰ্ক প্ৰব্লেম, ফোন লগা নাই। দেউতাকে ক'লে, তই চেষ্টা কৰি থাকচোন, ফোন লাগিলে মোক দিবি। উদয়াদিত্যৰ বুকুখন গধুৰ হৈ আহিল। কিয় যে লাৱণ্যক লগত লৈ নাহিল? আজি তোমাৰ বৰ প্ৰয়োজন আছিল লাৱণ্য। পিছদিনা অপাৰেশ্যন সুকলমে হৈ গ'ল। উদয়াদিত্যই চিৰদিনৰ বাবে মাতটো হেৰুৱালে। তেওঁক দেখি লাৱণ্যই কি কৰিব? উদয়াদিত্যই তাকে ভাবিলে। তেওঁলোক ঘৰ আহি পোৱাৰ লাৱণ্যৰ মনত বহুত স্ফূৰ্তি। এইকেইদিন উদয়াদিত্যই নথকাত ঘৰখনত ঘটা সকলো ঘটনা তেওঁ এফালৰ পৰা কৈ গ'ল। ৰাতি ভাত খাই সকলো বিচনাত পৰিল। তেনেতে পুতেকে এখন বহী আৰু কলম দি থৈ গ'ল। মা, দেউতাৰ কথা বুজি নাপালে এই বহীখনতে লিখি দিবলৈ ক'বা। এই বুলি কৈ সি ৰুমৰ পৰা ওলাই গ'ল। লাৱণ্যই নিজকে বাধা দি ৰাখিব নোৱাৰিলে। হুক হুকাই কান্দি উঠিল। তেওঁ লাৱণ্যক দুবাহুত ধৰি ওচৰ চপাই আনিলে। চাদৰৰ আঁচলেৰে লাৱণ্যই তেওঁৰ চকু পানী মচি দিলে। লাৱণ্যই ক'লে, তুমি মাতটোহে হেৰুৱাইছা, একো নহয় দিয়া, তুমি আগৰ দৰেই একে আছা। তুমি নক'লেও মই তোমাৰ মনৰ কথা সকলো বুজো। উদয়াদিত্যই লাৱণ্যক সাবটি ধৰিলে। বুকুত মুখ পুজি লাৱণ্যই কৈ গ'ল, আজি ২ বছৰে তোমাক কথা এটা কম বুলিও ক'ব নোৱাৰিলো। ইমান দিনে সেই ভাৰ মই বুকুত বান্ধি লৈ ফুৰিছোঁ। মই তোমাক ভাল পাওঁ, মই তোমাক বহুত ভাল পাওঁ। বন্ধুসকল, কাহিনীটো কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি। আৰু যদি ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি এনেকুৱা কাহিনীবোৰ শুনিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব। আৰু লগতে মোৰ ইউটিউব চেনেল এটা আছে, ইউটিউব চেনেল গৈও আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'বোৰ চাবলৈ।